Welcome to our channel. আপোনালোক সকলোকে আমাৰ ৰিমটিজ ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছো। আমাৰ ফালৰ পৰা কাতি বিহু আন্তৰিক শুভেচ্ছা। কাতি বিহু কাৰণে নামঘৰ চাকি দিবলৈ যাব ওলাইছো। এতিয়া আমি মা মই আৰু বা যাম। এতিয়া আমি ওলাই হৈ গ'ল, মোৰ মা ওলাই আছে। এতিয়া আমি চাকি ঘৰ যাবলৈ ওলাইছো। এয়া মা, এয়া বা আৰু এয়া আমাৰ সৰস্বতী। এতিয়া আমি নামঘৰ যাবলৈ নামঘৰত আপোনালোকে লগ পামগৈ। চাই থাকিব ব্লগটো লাষ্ট আহি আছো। এয়া চাওক দেউতা এয়া মা, আমি নামঘৰতে আহি আছো। ব'লা নামঘৰ যাবলৈ দিয়া ভিতৰলৈ। নামঘৰ আমি এয়া বহি আছো। এইটো আমাৰ নামঘৰ, চাই লওক। এয়া চাওক মাহঁতে সেৱা কৰি আছে, মই সেৱা কৰিলোঁ। ইয়াতে বা যাব কাৰণে সেৱা কৰি সামৰি মেলি এতিয়া প্ৰসাদ দি আছে। এয়া চাওক, এতিয়া প্ৰসাদ খাই দিছে, আপোনালোকে লগ পাম। এয়া চাওক জলপান দিছে খাবলৈ। ইয়াতে খাই হৈ গ'ল। এয়া চাওক চবৰে খাই হৈ গ'ল। সেইটো আমাৰ নামঘৰ পৰা আহি আছো। এয়া চাওক, এতিয়া আমি ঘৰলৈ যাম। পিছত আপোনালোকে আমি একেবাৰে গধূলি লগ পাম। বাই, গুড ইভিনিং। এতিয়া আমি চাকি জ্বলাবলৈ লৈছোঁ। চাকি ৰেডি কৰিলোঁ। এতিয়া আমি চাকি জ্বলাওঁগৈ ব'লক। আমি চাকি ৰেডি কৰিলোঁ। এয়া এতিয়া আমি তুলসী তললৈ চাকি দিওঁগৈ ব'লক। আমাৰ তুলসী ভেটি এয়া সৰুকৈ বনাইছে, ইমান ডাঙৰকৈ বনোৱা নাই। আৰু এয়া চাকি ইয়াত দিলোঁ। আপোনালোকক মই অলপ দেৰি পিছত লগ পাই আছোঁ। হৈ গ'ল। এতিয়া আজি বা যাবগৈ পূজাৰ কাৰণে আহিছিলে, পূজা বন্ধ দিছিলে বাহঁতৰ। তো আজি ৰাতি 9:30 গাড়ী আছে, হোষ্টেল যাবগৈ। তাৰপিছত সেইকাৰণে মায়ে কিবা কিবি বনাই দিছে, সেয়া বনাইছে। আপোনালোকক অলপমান দেখাইছে। গুম লাডু বনাই আছে, এয়া আটা গুৰি, এয়া গুম লাডু, এয়া কাজু খিচমিচ, সেইবিলাক এয়া মায়ে বনাই আছে। গুম লাডু বনাই হৈ গ'ল। বায়ে নিবৰ কাৰণে বনাই দিছে। বেছি মানে অলপমান বনাইছে। এয়া হৈ গ'ল। মই আপোনালোকক অলপ দেৰি পাছত লগ পাই। বিহু বুলি স্পেচিয়েল ক্ষীৰ বনাইছে। এয়া চাওক, ক্ষীৰ বনাই আছে। আপোনালোকক মই বাতিত উলিয়াই পিনি দেখাই। এতিয়া আমি খাই আপোনালোকক আমি অলপ দেৰি পাছত লগ পাই আছো। চাই দিব ব্লগটো। মই যাবলৈ কাৰণে ৰেডি হ'লোঁ। যাম আৰু 9:30 মানত ওলাই যাম ঘৰৰ পৰা। বেগ চেগ একদম ৰেডি যাওঁ আৰু আকৌ নেক্সট জানুৱাৰীত লগ পাম। মই তাত ব্লগ বনালে দিম, ব্লগ বনালে আপলোড কৰিম নিশ্চয়। তেনেকৈ সময় নাপাওঁ ব্লগ বনাবলৈ, কিন্তু যেতিয়া পাওঁ তেতিয়া মই নিশ্চয় আপলোড কৰিম। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমাৰ কলেজখন। তেতিয়া যোৱাৰ টাইমত আপোনালোকক ভালকৈ দেখাম। আজি হ'ল বুধবাৰ। মই সেই সোমবাৰ দিনাখন কাতি বিহুৰ দিনাখন ব্লগটো বনাইছিলোঁ। তাত কাতি বিহু কেনেকৈ আমি পালন কৰি সেয়া অলপমান দেখালোঁ। আৰু ৰাতিলৈ বা গ'লগৈ জয়চব মই দেখাব নোৱাৰিলোঁ, কাৰণ পাহৰি থাকিলোঁ ব্লগটোৰ কথা। সেইকাৰণে নেদেখালোঁ। তো কালি আৰু ব্লগ নকৰিলোঁ। সেইকাৰণে আজি মই ভাবিলোঁ লক্ষী পূজা, যিহেতু লক্ষী পূজা কেনেকৈনো আমি পালন কৰোঁ সেয়া অলপমান দেখাম। সেইবাবে ব্লগটো মই থৈ দিলোঁ। চ' আজি লক্ষী পূজা, সেয়ে আপোনালোক সকলোকে লক্ষী পূজাৰ শুভেচ্ছা জনালোঁ। আৰু আমি ৰাতিলৈ লক্ষী পূজা কেনেকৈ পালন কৰোঁ সেয়া দেখাম। বেছি ডাঙৰকৈ পালন নকৰোঁ, সৰুকৈ কৰিম। সেয়া অলপ আপোনালোকক দেখাম। মই আপোনালোকক আবেলি লগ পাই আছোঁ। বাই ফ্ৰেণ্ডছ। এতিয়া আমি লক্ষী পূজাৰ কাৰণে আমি চাকি দিমগৈ। চাকি দি মেলি আপোনালোকক মই অলপ দেৰি পাছত লগ পাই আছোঁ। চাই থাকিব ব্লগটো। মই চাকি দিলোঁ। মায়ে সেয়া ধূপ দি আছে। সেয়া মা চোৱাই দিয়া এইফালে। আমি চাকি দিলে দেউতাহঁতে লক্ষী পূজা বহুত বহুত শুভকামনা সকলোলৈকে যাচিলোঁ। এতিয়া দেউতাই বাহিৰত চাকি দি আছে, মই অকণমান দেখাইছোঁ। দি আছে এয়া দে চোৱা এইফালে। এয়া সৰস্বতী, এয়া চাকি দিলে। এয়া চাওক, এয়া আজি বতৰটো ইমান ভাল নহয়, বৰষুণ দি আছিলে, দিনটো বৰষুণো দি আছে। এতিয়া অলপমান হেৰি কৰিছে, এতিয়া ইমান দিয়া নাই বৰষুণ। এয়া দিলে, সেইফালে এয়া চাকি দিলে। এয়া চাকি দি আছে আৰু মই আপোনাক অলপ দেৰি পাছত লগ পাই আছোঁ। নাৰিকল কাটি আছে। এয়া অকণমান এনেই নিয়মটো কৰিছোঁ থুলমূলীয়াকৈ, বৰ ডাঙৰ কৰা নাই। এয়া বেছি ডাঙৰকৈ পতা নাই, অলপমান আৰু সৰুকৈ নিয়ম। এয়া কাটি আছে। মই আপোনালোকক অলপ দেৰি পাছত লগ পাই আছোঁ। প্ৰসাদ খাবলৈ লৈছোঁ। এয়া মায়ে খাই আছে।
ইয়াৰ দেউতা এয়া খাই লৈ খাই আপোনালোকে অলপ দেৰি পাছত মই লগ পাই আছোঁ হৈ গ'ল এতিয়া আমি এনেই টিভি চাই বহি আছোঁ ভাবিছোঁ আজি ব্লগটো এইখিনিতে এণ্ড কৰোঁ আপোনালোকে যদি আমাৰ ব্লগটো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰি চাইলে বেল আইকনটো ক্লিক কৰি থ'ব যাতে নতুন ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যন পাই যায় নহ'লে আজিলৈ আহিছোঁ কেনেকুৱা পালে ব্লগটো চাই প্লিজ কমেণ্টত জনাব পুনৰ অন্য এটা ভিডিঅ' আকৌ লগ পাই আছোঁ আজিলৈ বাই বাই